এনেকুৱা এটা বস্তু আছে যিটো বস্তু আপুনি গাৰুৰ তলত ৰাখি যদি শুৱে তেন্তে কেতিয়াও বেয়া সপোন নেদেখে। কেতিয়াও আপোনাৰ টকা পইচাৰ অভাৱ নহয়। মা লক্ষ্মী সদায় আপোনাৰ লগতেই থাকিব। গাৰুৰ তলত এই বিশেষ বস্তুটো ৰখা অতি দৰকাৰী। কি এই বিশেষ বস্তু এয়া জানিবলৈ ভিডিঅ'টো আপুনি শেষলৈ চাব লাগিব আৰু কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। যদি জীৱনত সুখ সমৃদ্ধি টকা পইচা পাব বিচাৰে তেন্তে বিশেষকৈ মহিলাসকলে গাৰুৰ তলত এটা বস্তু ৰাখিবলৈ একেবাৰেই নাপাহৰিব। কাৰণ গাৰুৰ তলত সেই বিশেষ বস্তুটো ৰখা মানেই মা লক্ষ্মীৰ কৃপা আপুনি পাই থাকিব। আহক জানো এনেকুৱা কি বস্তু আছে যিটো গাৰুৰ তলত থ'লে আপোনাৰ টকা পইচাৰ অভাৱ দূৰ হ'ব আৰু সৌভাগ্যৰ দুৱাৰ খোল খাব। তিনিটা বস্তু আছে যিকেইটা আপোনাৰ গাৰুৰ তলত ৰাখি থ'লে দুখ দৰিদ্ৰতা দূৰ হ'ব। জীৱনত সফল হ'ব পাৰিব। আপোনাৰ সফলতাৰ দিশত যি বাধা আছিল সকলো দূৰ হ'ব। গাৰুৰ তলত কোন সময়ত কেনেকৈ কি বস্তু ৰাখিলে কেনেকৈ জীৱনত সফলতা লাভ কৰিব পাৰি সেয়া আপুনি এতিয়াই জানিব পাৰিব। যদি জীৱনত উন্নতি কৰিব বিচাৰে তেন্তে গাৰুৰ তলত ময়ূৰৰ পাখি থৈ দিয়ক। ময়ূৰৰ পাখি গাৰুৰ তলত থৈ শুলে যি গ্ৰহ নক্ষত্ৰৰ দুখ থাকে সেয়া লাহে লাহে দূৰ হয়। আমি যে কেতিয়াবা ৰাতি বেয়া সপোন দেখোঁ সেয়াও বন্ধ হৈ যাব যদিহে গাৰুৰ তলত ময়ূৰৰ পাখি থৈ শুৱে। দ্বিতীয়তে তুলসীৰ পাত গাৰুৰ তলত থৈ দিব লাগে। তুলসীক আমি মা লক্ষ্মীৰ ৰূপ বুলি মানো। কোৱা হয় যে তুলসীৰ প্ৰতিটো পাততে হেনো ভগৱান বিষ্ণুৱে বাস কৰে। সেয়েহে তুলসীৰ পাত যদি আপুনি গাৰুৰ তলত থৈ দিয়ে তেন্তে নেগেটিভ শক্তি আঁতৰ হ'ব। এটা কথা মনত ৰাখিব, ৰাতি যিটো তুলসীৰ পাত আপুনি গাৰুৰ তলত ৰাখিব সেইটো ৰাতিপুৱা উঠি খাই পেলাব। যদি সদায় তুলসী পাত খায় তেন্তে জটিল ৰোগৰ পৰাও বাচি থাকিব পাৰিব। যদি আপুনি বিচাৰে আপোনাৰ জীৱনত ধন অহাৰ সকলো পথ মুকলি হ'ব লাগে, ধন হাতলৈ আহক আৰু অহাৰ পাছত যাতে অবাবত ধন খৰচ নহয়, সদায় যাতে ধন বৃদ্ধি হয়, ইয়াৰ বাবে সদায় আপুনি এটা এটকীয়া মুদ্ৰা গাৰুৰ তলত থৈ শুবলৈ আৰম্ভ কৰক আৰু পিছদিনা শুই উঠি সেই এটকীয়া মুদ্ৰাটো কোনোবা দৰিদ্ৰক দান কৰি দিয়ক। যদি প্ৰতিদিনে এটকা দৰিদ্ৰজনক দান কৰে তেন্তে টকা পইচা সম্বন্ধীয় যিমান সমস্যা আছে সকলো শেষ হ'ব। কাৰণ দান হৈছে মানৱ জীৱনৰ পৰম ধৰ্ম। যদি আপুনি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে বা কিবা যদি ব্যৱসায় কৰি আছে তেন্তে 21 দিন গাৰুৰ তলত এফুটা নহৰু থৈ দিব। ৰাতিপুৱা শুই উঠি নহৰু ফুটা পেলাই দিব লাগে। এনেকৈ 21 দিন কৰিলে জীৱনৰ সকলো নেগেটিভ শক্তি আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব আৰু আপুনি যি কামেই কৰিব সফলতা লাভ কৰিব। লগতে ধন সম্বন্ধীয় সকলো সমস্যাও দূৰ হ'ব। আপুনি আপোনাৰ সুবিধা অনুসৰি ইয়াৰ যিকোনো এটা উপায় কৰি চাব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাবে যে ভিডিঅ'টোৱে অন্য কাৰোবাকো সহায় কৰিব তেন্তে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।